আজিৰ সাধু কথা গাধ আৰু ঘোঁৰাৰ কাহিনী। এখন গাঁৱত এজন বেপাৰী আছিল আৰু তেওঁৰ এটা গাধ আছিল। বেপাৰলৈ গ'লে বেপাৰৰ সকলো সামগ্ৰী গাধৰ পিঠিত দি বেপাৰীজন সদায় গাধটোৰ লগত খোজকাঢ়ি গৈছিল। লাহে লাহে বেপাৰীজনৰ বেপাৰত ভাল লাভ হ'বলৈ ধৰিলে। গতিকে তেওঁ ঘোঁৰা এটা কিনিবলৈ মন মেলিলে। বেপাৰীজনে মনতে থিৰাং কৰিলে যে গাধটোৰ পিঠিত সামগ্ৰীবোৰ উঠাই দি তেওঁ নিজে ঘোঁৰাত উঠি বেপাৰলৈ যাব আৰু লাহে লাহে সমাজতো বেপাৰীজনৰ সন্মান বাঢ়িব। তাকে সিদ্ধান্ত কৰি বেপাৰীজনে বজাৰৰ পৰা এটা দামী ঘোঁৰা কিনি আনিলে। ঘোঁৰাটো বৰ শক্তিশালী আৰু চঞ্চল আছিল। বেপাৰীজনে ঘোঁৰাটো বান্ধিবলৈ এটা গোহালি সাজিছিল আৰু তাত গাধটোকো বান্ধিছিল। তেওঁ ঘোঁৰাটোক ভাল খাদ্য দিছিল আৰু গাধক সদায় বাঢ়ি খাদ্য খাবলৈ দিছিল, যাৰ ফলত গাধটো অতি দুৰ্বল হৈ পৰিছিল। দুৰ্বল দেহাৰে বৰ কষ্টৰে গাধটোৱে বেপাৰৰ বোজা কঢ়িয়াইছিল। ঘোঁৰাটোৱে বেপাৰীজনৰ পৰা যথেষ্ট সুবিধা পাইছিল। সেইবাবে ঘোঁৰাটোৱে গাধৰ সন্মুখত অহংকাৰ কৰিছিল আৰু কেতিয়াও গাধটোক গুৰুত্ব নিদিছিল। ঘোঁৰাটোৰ বেপাৰীক পিঠিত বহুৱাই ক'ৰবালৈ নিয়াৰ বাহিৰে একো কাম নাছিল, কিন্তু গাধই সদায় যথেষ্ট ডাঙৰ আৰু গধুৰ বোজা পিঠিত কঢ়িয়াই ফুৰিছিল। এবাৰ বেপাৰীজনে বেপাৰ কৰিবলৈ এটা পাহাৰীয়া খলাবমা শিলগুটিৰে ভৰা পথেৰে যাত্ৰা কৰিলে। যাওঁতে তেওঁলোকে বাটত এখন খৰস্ৰোতা নদী পালে। গধুৰ বোজাখিনি লৈ কোনোমতে গাধটোৱে নদীখন পাৰ হ'ল, কিন্তু পাহাৰীয়া পথেৰে অলপ দূৰ গৈ আগবাঢ়িব নোৱাৰা হ'ল। গাধটোৰ অনুভৱ হ'বলৈ ধৰিলে যে হয়তো এয়াই তাৰ জীৱনৰ শেষ যাত্ৰা। নিজৰ এই চৰম কষ্টৰ মুহূৰ্তত গাধটোৱে ঘোঁৰাটোক অনুৰোধ কৰি ক'লে, ভাই, বস্তুৰ অত্যন্ত ওজন আৰু এই অতিমাত্ৰা বেয়া ৰাস্তাটোৰ বাবে আজি মই খোজকাঢ়িব নোৱাৰা হৈছোঁ। অনুগ্ৰহ কৰি মোৰ পৰা কিছু বস্তু লৈ তুমি কঢ়িয়াই মোক সহায় কৰাচোন, যাতে মোৰ অলপ বোজা কমি যায় আৰু মই সহজে আগবাঢ়িব পাৰোঁ। গাধৰ অনুৰোধক প্ৰত্যাখ্যান কৰি ঘোঁৰাটোৱে গাধৰ ওপৰত খং কৰি উঠিল আৰু ক'লে, মই কিয় তোমাৰ বোজা তুলিম? তোমাৰ কাম তুমি নিজেই কৰা। মোৰ কাম হ'ল কেৱল মালিকক পিঠিত লৈ কঢ়িয়াই ফুৰা। ঘোঁৰাৰ কথা শুনি গাধটো অত্যন্ত হতাশ হৈ পৰিল আৰু লাহে লাহে আগবাঢ়িবলৈ ধৰিলে। কিন্তু হঠাতে গাধটোৰ ভৰি এখন পথৰ এটা প্ৰকাণ্ড গাঁতত সোমাই পৰিল আৰু গাধটোৰ ভৰিখন ভাঙি গ'ল। লগে লগে গাধটো ৰাস্তাত পৰি গ'ল আৰু গাধৰ পিঠিৰ পৰা সকলো বস্তু মাটিত পৰিল। গাধটো আৰু উঠিব পৰা নাছিল। বেপাৰীজনে গাধৰ ভৰিখন ভাঙি যোৱা দেখি ঘোঁৰাৰ পৰা নামি গাধৰ পিঠিৰ পৰা পৰি যোৱা সকলো বস্তু ঘোঁৰাটোৰ পিঠিত উঠাই দিলে আৰু গাধটোকো ঘোঁৰাটোৰ পিঠিত বহুৱাই দিলে। এতিয়া ইমানবোৰ বোজাৰ সৈতে ঘোঁৰাটোৰ অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰিলে আৰু তাৰ অহংকাৰো ছিন্ন ভিন্ন হৈ পৰিল। ঘোঁৰাটোৱে ভাবিবলৈ ধৰিলে যে সি যদি গাধটোক সহায় কৰিলেহেঁতেন তেন্তে তাৰ ভৰিখনো নাভাঙিলে হয় আৰু সিও এই কষ্টত নপৰিলেহেঁতেন।
তাকে ভাবি ঘোঁৰাটোৱে অনুশোচনাত ভুগিব ধৰিলে। কিন্তু একো উপায়ো নাছিল। ভীষণ কষ্টৰে খলা বমা ৰাস্তাৰে ঘোঁৰাটোৱে গন্তব্যস্থানলৈ বুলি আগুৱাই গৈ থাকিল। শিক্ষা। গাধ আৰু ঘোঁৰাৰ কাহিনীয়ে আমাক শিকাইছে যে আমি যদি কাৰোবাক বিপদত সহায় কৰোঁ তেতিয়া আমি কেতিয়াও বিপদত নপৰোঁ, আৰু কেনেবাকৈ বিপদত পৰিলেও আমাক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ কোনোবা নহয় কোনোবা আগবাঢ়ি আহিবই।